তো হে গাইস ওয়েলকাম টু মাই চ্যানেল মানস ব্লগস 260 তে আজি ব্লগটো আৰম্ভ কৰোঁ আৰু আজি ব্লগটো হ'বলৈ যাইছে ধামাকা মানে আজি মই যাইছোঁ আমাৰ কাষৰে তাৰমানে এটি উৎসৱৰ পৰা আপোনালোকে অলপমান আগুৱাই যায় গুৱাহাটীৰ চাইডতে পাই যাব আপুনি ভাল চক তাতে আজি আছে ফাংচন মানে বিহুৰ ফাংচন এতিয়া তাৰমানে পাতিছে এতিয়া গাইছ আমি তাতে যাম আৰু আজি আমি তাৰমানে কিয় যাম মই আপোনালোকক কৈ দিওঁ তাতে একজন তাৰমানে কমেডি কৰা মানুহ আহিব তেওঁলোকক চাব যাম আৰু গায়ক আহিব কেইজনমান সেইবোৰ চাব যাম তেতিয়াহ'লে আপোনাক আজি ব্লগটোত এইখিনি দেখুৱাম তেতিয়াহ'লে গাইছ ব্লগটো চাই থাকিব তেতিয়াহ'লে গাইছ আপোনালোকক ভাল লাগক মানে ৰঙালী বিহু য'ত হ'ব সেইখিনি ঠাই যাই পোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ দিয়ক আপোনাৰ মাজতো বহুত বেছি বেয়া পাইছোঁ আপুনি মোৰ লগে লগে আহি আছিলে এতিয়া উঠিছে যে ক'ত সোমাই আছিলে ইমান টাইম তো গাইছ মই আপোনালোকক দেখুৱাই দিম এতিয়া ৰিয়ান দা মানে মঞ্চৰ পৰা নামি আহিলে বৰ্তমান এতিয়া মই দেখুৱাই দিম মানে আপোনালোকক দেখুৱাইছোঁ বেক কেমেৰা এইটো ৰিয়ান দা এইটো তেওঁলোকৰ পুৰা টিমটো মানে ফটো উঠাত তাৰমানে ব্যস্ত হৈছে সিফালেও আছে দুটা ইফালে ৰিয়ান দা আছে তো গাইছ আজি ব্লগটো এইখিনি যদি ব্লগটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আহিছোঁ নতুন ব্লগ লৈ তেতিয়াহ'লে গাইছ বাই